হাই ফ্ৰেণ্ডছ, কি খবৰ? ভাবিলোঁ বহুদিন ভিডিঅ' দিয়া নাই, ভাবিলোঁ আজি এনেই একবাৰ ফুৰিব যাওঁ। গতিকে ক'ত যাওঁ কি কৰোঁ চাই থাকক। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই হেল্ল' নমস্কাৰ, প্লিজ ৱেলকাম টু মাই ইউটিউব চেনেল সুমন ব্লগছ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। কি কৰোঁ, ক'ত যাওঁ, কি কৰোঁ, এনেই ফুৰিব যাম আৰু। গতিকে ভাবিলোঁ আপোনালোকক দেখাম, ময়ো যাওঁ। গতিকে ব'লক। গতিকে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ব'লক। গতিকে আমাৰ ইয়াক চিনি পায় কিজানি আপোনালোকে, যোৱাটো ভিডিঅ'ত উঠিছিলে, আহিছিলে মোৰ লগত সহযোগ কৰিবলৈ। গতিকে আজিও যাওঁ একেলগে, ব'লক। আমি আহি পুনৰ খতৰা সত্ৰ পাই গ'লোঁ। গতিকে এবাৰ চাই লওঁ, ভিডিঅ'টো দেখিছে আপোনালোকে। গতিকে পুনৰ ভাল লাগে আৰু খতৰা সত্ৰখন কিবা এটা ভাল। গতিকে আপোনালোকক দেখাই দিওঁ, চাই থাকক। দক্ষিণ চাইডে আহি আছোঁ। গতিকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব। হাই গাইজ, আমাৰ ড্ৰাইভাৰটো চেঞ্জ কৰিলোঁ, মানে জুতি চলা বেলেগ কামত গ'ল। গতিকে গৌৰৱক লৈ আহিলোঁ। ই বোলা একবাৰ যাওঁ ফুৰি আহোঁ, মন্দিৰটো চাই আহোঁ। গতিকে আপোনালোক থাকক, চাই থাকক ভিডিঅ'টো। বৰ্তমান আমি দীপলা চক পালোঁ। দীপলা চকৰ পৰা আমি এই পশ্চিম চাইডে যাম। পশ্চিম চাইডে আছে, আমি য'ত যাবলৈ ওলাইছোঁ। এইখনে মোৰ কলেজ। বৰ্তমান মই এইখন কলেজতে পঢ়ি আছোঁ। আমি আহি আছোঁ, বৰ্তমান পোৱা নাই বাৰু, আৰু অকণমান গ'লে পাম আৰু। এইখনে মোৰ স্কুল হয়। মই ইয়াতে মোৰ হাইস্কুলীয়া জীৱনটো কটাইছোঁ। এগনগুৰি হাইস্কুল। এইখন পশ্চিমবংগ ৰাজ্য বিদ্যালয়, মোৰ দেউতা শিক্ষক ইয়াতে। আমি বৰ্তমান মাহৰিপাৰা চক পোৱা নাই। মাহৰিপাৰা চকৰ পৰা আমি দক্ষিণ চাইডে কাটি যাম। মানে য'ত যাবলৈ আহিছোঁ, দক্ষিণ চাইডে যাব লাগিব। আমি মাহৰিপাৰা চকৰ পৰা দক্ষিণ চাইডে সোমাই আহি আছোঁ। পাম আৰু আৰু বেছি নাই, অকণমানে আছে। আমি মানে য'ত যাবলৈ আহিছোঁ সেইখন সত্ৰৰ নাম হৈছে, এয়া আমি ঋতুশ্বৰ দেৱালয়লৈ আহি আছোঁ। পোৱা নাই, আৰু অকণমান গ'লে পাম। গতিকে ঋতুশ্বৰ দেৱালয় মানে আমি মানে ইয়াৰ এই এলেকাখিনিয়ে জানে যে বুঢ়া গোসাঁই ঘৰ, কিন্তু মানে এনেই তেওঁৰ আচল নামটো হৈছে ৰুদ্ৰেশ্বৰ দেৱালয়। গতিকে আমি পাম আৰু ইয়াৰ ৰুদ্ৰেশ্বৰ দেৱালয়লৈ আহিছোঁ। এই সোমাইছোঁ আৰু চাই থাকক। এই আমাৰ সৰুটো দেখিছেনে, আমি ৰুদ্ৰেশ্বৰ দেৱালয় আহি পাইছোঁ আৰু চাই থাকক। হাই ফ্ৰেণ্ডছ, আমি বৰ্তমান ৰুদ্ৰেশ্বৰ দেৱালয়ত সোমাইছোঁ আৰু প্ৰৱেশ কৰিছোঁ। গতিকে ৰুদ্ৰেশ্বৰ দেৱালয়ৰ এটা দৃশ্য আপোনালোকক দেখাওঁ। উজাগৰে আজিকালি মই এন্ধাৰতে ঘূৰি ফুৰো বিলীন উকা উকা ধৰণীয়ে উচুপিহে ৰয় চৌদিশে কিয় আজি নিশা ধৰা নাই। আমি বৰ্তমান ৰুদ্ৰেশ্বৰ দেৱালয়ৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। উজাগৰে আজিকালি মই এন্ধাৰতে ঘূৰি ফুৰো বিলীন। এয়া সত্ৰখনৰ ভিতৰৰ চোৱা, আপোনালোকে চাই লওক। এইখন বহু পুৰণি সত্ৰ, ঐতিহাসিক। ইয়াতে বহুতো মানুহ আহে, বহুতো মনৰ বাঞ্ছা পূৰণ হয়। চাই লওক এবাৰ। সত্ৰখনত আহি কিবা নিজৰ মনটোৱে বহুত পবিত্ৰ পবিত্ৰ লাগে। গতিকে যদি আপোনালোক পাৰে কেতিয়াবা নিশ্চয় ইয়ালৈ আহিব।
আপোনালোকক মণিকূটৰ বাহিৰৰ ফালে এবাৰ দেখাবলৈ ওলাইছোঁ। দেৱালয়ৰ বাহিৰৰ দৃশ্যটো অতিকৈ মনোমোহা। ইয়াৰে পৰিৱেশৰ অতিকৈ যতন লয়। এইটো সত্ৰখনৰ পুখুৰী 4 বেৰ। এই ফুলডাললৈ মন কৰক, বহুত ভাল লাগিছে আৰু ইমান মৰম লগাকৈ ফুলবিলাক ফুলি আছে। এই দেৱালয়ত আগতে শিল কাটি বহুত মূৰ্তি বনাইছিল। এই মূৰ্তিটোৰ নামটো নাজানো, কিন্তু নিশ্চয় বহা বা এনেকুৱা বেঞ্চ চেয়াৰৰ নিচিনা হ'ব। ভিতৰৰ ফালে যাওঁ, ইয়াতে আৰু মূৰ্তিবিলাক আছে। ৰজাদিনীয়া ন কিজানি, ৰজাদিনীয়া। এইটো নিশ্চয় শিৱ যেন লাগিছে মোৰ, এইটো হয়নে নহয় নাজানো। যদি ভুল হয় আপোনালোকে কমেণ্ট বক্সত জনাই দিব। এই শিল্পীটো এটা মূৰ্তি আছে, কিন্তু মূৰ্তিটো কি আছে ধৰিব নোৱাৰি, কিন্তু এটা মূৰ্তি আছে মই দেখিছোঁ। হয়তো আপোনালোকৰ কেমেৰাত ফ'কাছ নহ'ব পাৰে। হয়, নমস্কাৰ। এই ৰুদ্ৰেশ্বৰ দেৱালয়ৰ এজন ভৰালী, গতিকে এওঁৰ পৰা জানিব বিচাৰিম যে এই ৰুদ্ৰেশ্বৰ দেৱালয় কেতিয়া স্থাপিত হৈছিল, বা এই ৰুদ্ৰেশ্বৰ দেৱালয়ৰ চৰকাৰৰ পৰা কিবা আৰ্থিক অসুবিধা পাইছে নেকি, বা সা সুবিধা পাইছে নাই, গতিকে এওঁৰ মুখৰ পৰা জানিবলৈ পাওঁ। হয়, কওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী তিলক কলিতা। মই এই ৰুদ্ৰেশ্বৰ দেৱালয়ৰ শিৱ মন্দিৰৰ তদাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। আমাৰ এই ৰুদ্ৰেশ্বৰ দেৱালয়খন স্থাপিত হয় অষ্টম আৰু নৱম, অষ্টমৰ শেষ আৰু নৱমৰ আদিভাগত। তেতিয়া ৰজা আছিল গৌৰীনাথ সিংহ। গৌৰীনাথ সিংহৰ দিনত এজন সন্যাসীয়ে স্বপ্নাদেশ পাই আমাৰ এই মন্দিৰটো ইয়াতে শিৱলিংগ এটা থকা বুলি ৰজাক জনোৱাত ৰজাই আহি তেওঁৰ সৈন্য সামন্ত লৈ আহি খন্দাই এই শিৱলিংগটো আৱিষ্কাৰ কৰে, আৰু তেতিয়াৰ পৰাই আমাৰ এই ৰুদ্ৰেশ্বৰ দেৱালয় হিচাপে এইখন প্ৰতিষ্ঠিত হয়। আৰু তেওঁ এনেকুৱা কৰিলে যে ইয়াত হাবি জংঘলে পৰিপূৰ্ণ জেগা আছিল। ইয়াত এই হাবি জংঘল পৰিষ্কাৰ কৰি তেওঁ বিভিন্ন ঠাইৰ পৰা কিছুমান মানুহ আনি ইয়াত বহাই এই দেৱালয় মন্দিৰটো ৰক্ষণাবেক্ষণৰ কাৰণে দায়িত্ব অৰ্পণ কৰে। আৰু তেতিয়াৰ পৰাই আজি প্ৰায় 5 বছৰ হয়তো হ'ল এই সময়ছোৱাত আমাৰ এই দেৱালয় মন্দিৰটো এনেদৰে চলি আছে। যি চৌহদৰ বেৰ দিছে, লেট্ৰিন বাথৰুমৰ ব্যৱস্থা কৰি দিছে। এনেকৈ আমি যথেষ্ট সা সুবিধা পাওঁ, সা সুবিধা আছে। কিন্তু এতিয়াও আমাৰ সুবিধাৰ গোটেইখিনি হৈ উঠা নাই, অভাৱ এতিয়াও আমাৰ আছে। আৰু অদূৰ ভৱিষ্যতে আমাৰ চৰকাৰে এই অভাৱখিনি মাৰি দিব বুলি আমাৰ দৃঢ় বিশ্বাস। সত্ৰখনত ভক্তৰ আগমন সদায় হৈ থাকেনে? সত্ৰখনত ভক্তৰ আগমন সদায় হৈ থাকে। দৈনিক আমাৰ ইয়াত 200-300 এনেকুৱা মানুহ গ্ৰহণৰ কাৰণে আহে। আৰু এইটো এটা অসমৰ ভিতৰত মন্দিৰ যিটোত নেকি সদায় ভোগ চলি থাকে। আৰু শুনিছোঁ ইয়াতে মাঘী পূৰ্ণিমা ইয়াত পতা নহয়। মাঘী পূৰ্ণিমা পেংটাতহে পতা হয়, পেংটা পুখুৰী। ইয়াত বাৰ্ষিক অনুষ্ঠান হিচাপে আমাৰ মূল অনুষ্ঠান হ'ল শিৱৰাত্ৰি। শিৱৰাত্ৰি পতা যায়, জাগাৰ পূজা পতা যায়, মাৰৈ পূজা হয়, নাৰায়ণ পূজা হয়, দৌল পূজা হয়, ফাকুৱা উৎসৱ হয়। এনেকৈ আমাৰ যিখিনি উৎসৱ আছে সেই উৎসৱখিনি আমাৰ ইয়াত পালন কৰা হয়। আপোনালোকৰ ইয়াতে ভোগৰ কেনেকুৱা ব্যৱস্থা কৰা হয়? আমাৰ ইয়াত দৈনিক ভোগ হয়, আৰু ভোগত যাত্ৰীবিলাকে তেওঁলোকৰ সা সৰঞ্জামবিলাক লৈ আহে। ভোগত কলা দালি, মুগৰ দালি,
পোৰা কল, ৰঙালাও, আলু এনেকুৱাকৈ আমাৰ যিটো নেকি নিৰামিষ বস্তু সেই নিৰামিষ বস্তুটো ইয়াত চলে। কোনো মাছ মাংস এনেকুৱা মাছ মাংস ইয়াত চলে, খাহীও চলে, পাৰও চলে। কিন্তু তেওঁলোকৰ মনৰ ভক্তসকলে মনৰ কামনা মতে যদি ইয়াত পাৰ লৈ আহে, পাৰৰ ভোগ হয়। কিন্তু আমাৰ ভোগ দুটা পৰ্যায়ত হয়, শিৱৰ কাৰণে নিৰামিষ আৰু শিৱৰ যিসকল পৰিয়াল আছে তেওঁলোকৰ কাৰণে আমাৰ মানে এই সামিক পাগ। হয় নমস্কাৰ। গতিকে ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যদি চেনেলটোত নতুন হয় মোৰ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো টিপি দিব। গতিকে আজিলৈকে ইমানতে সামৰোঁ। গতিকে টিল দেন টাটা, বাই বাই।